হাই ফ্ৰেণ্ডছ ৱেলকাম টু দিগন্ত ব্লগছ। তো মানে আমি ভিডিঅ'টো আজি ৰাতি আৰম্ভ কৰিলোঁ, কাৰণ আপোনালোকক মই যোৱা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ ইয়াতে ভগৱতত নাম আছে আৰু নামটো কোন কোন আছে? বিনয় নিপন দত্ত কলিতা আৰু বিনয় ৰাজকুমাৰ। তো এখন গাড়ী আহি পাইছে, আমি আপোনালোকক দেখি আছোঁ যাই কিনে। তো নামটো আপোনালোকক দেখাব লাগিব। এই গাড়ী গেল হা গাড়ী গেল দে ক'ত গেলে ই? এই গাড়ীখন গেল গেলি হবা এই মানুহ আনিব গৈছে গাইছ। গাড়ী খুন্দাই থৈ যাব গাইছ। তো গাইছ এতিয়া আপোনালোকক দেখি আছোঁ, আপোনালোকে চাব। তো বেছি দীঘলো নকৰোঁ, অলপ অলপ সোমাই দিম আৰু নামটো চাউন চাচোন তাৰ উত্তৰ। তো গাইছ আমি এতিয়া আপোনালোকক যাই আছোঁ, ৰবাখন দেখুৱাই দিওঁ অলপমান। ৰবাখন মানে এতিয়া খুলি দিছে আজি চব চাব লাগিব ৰাস্তা পৰা মানুহবিলাকে। তো এইফালে এতিয়া ৰবাটো আপোনালোকক মই দেখুৱাই আছোঁ, নামটো আহি লওক প্ৰথমতে। আমাৰ শিৱৰা এইফালে দোকানখন ইয়াতে আছিল, আজিৰ পৰা ইয়াতে লৈ গ'ল নতুন দুজন। সেইফালে আমাৰ বন্তি প্ৰজ্বলন কৰিছে অলপ। বন্তি প্ৰজ্বলন নেকি চুনুক মাতিছে নে? আমাৰ বন্তি প্ৰজ্বলন কৰিবলৈ মাতি আনিছিলোঁ আমাৰ ঔটেঙাৰ ফেমিলিৰ। নমস্কাৰটো দিদি। নমস্কাৰ সাংগে দিদি। গাইছ ইফালে দেখিছে আপোনালোকে, এইখনে আৰু ভিতৰত এই নামচা ত্ৰিপল পাৰা আহিছে। ইফালে নাম চাবা আহিছে গুৱাহাটীৰ পৰা ল'ৰা। এইফালে ফৰ্টিক আছে ইফালে। হা ই বেলেগ অলপ খেলটো। অঁ ইফালে আমাৰ ঔটেঙা কালি নতুন ভিডিঅ' আহিবনে আমাৰ? অঁ তো আজি ডিম্পুদাৰ কথা বহুখিনি ক'লে, আপোনালোকে চোৱা নাই চাব পাৰিব ঔটেঙাৰ ব্লগত যায়। মই লিংকটো দি আছোঁ। তো গাইছ তো গাইছ ইফালে নামতল আহি পালে আৰু। তো এইফালে ডেন্স চেঞ্জ কৰি ল'ব এতিয়া, লৈ কিনে এইফালে মানুহবিলাক বহিছে কিছুমান এইফালে। তো নামটো দেখুৱাই আছোঁ, আপোনালোকক চাই থাকিব আজি। ভিডিঅ' কৰি জিন্তি ভক্তি রখে পদমি হোকে হরমা ভক্তি রখে পদমি
ধর্ম কোটি ধরি পুকুরি লাগা মন এই মতে ধর্ম কোটি কোঠে আছে এইটো মনকেৰা দাস ধৰ্মপতিৰো যায় মৃগ চিকাৰ কৰিবলৈ প্ৰৱেশ কৰিছিল আনফালে আৰু আনফালে সেই ঋষিও ধ্যানত বহি আছে ঋষি আৰু গৈ গৈ ৰজাই পাছেই ঋষিক দেখা মহাক্রোধ করি পাতাই এই মহাক্রোধ করি পাতাই এই ঋষি সামান্য ঋষি হৈতুরত অহংকার সামান্য ঋষি হৈতুরত অহংকার মই যে তোর সাহস লৈ আছো তোর কোনো নাই কান্থার আৰু সেই কাৰণেই চাহ দিছে চাহ খাব লাগে সুধো চাহ চাহ তাহ খাই লওঁ আমি এতিয়া বঢ়িয়া 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 নমস্কাৰ যদিও মই আজি পবিত্ৰ স্থলীত উপস্থিত থকা সমূহ নামধৰ্মীয় ৰাইজকে মই তথা আমাৰ দলটোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে আমাৰ দাদাজনে যেনেকৈ কৈছিল যে শাস্ত্ৰৰ নাম গাব লাগে আচলতে মনত ঠিক তেনেকুৱা ভাৱ লৈ কেনে নামটো পৰিৱেশন কৰা নাই নামটো ভাল পাওঁ যিটো নাম পৰিৱেশন কৰিছোঁ আপোনালোকৰ মাজত বহিজ্ঞানক বোধ এইবাৰ নতুনকৈ লৈছিলোঁ বিয়ৰাখন নাম হয় মই নতুন চেষ্টাহে কৰিছোঁ আপোনালোকৰ মাজত তেনেকুৱা হৈছে আপোনালোকে দেখিছে হয়তো ইয়াৰ মাজতে আমাৰ অনেক ভুৱা হৈছে আপোনালোকৰে এজন বুলি মানি লৈ মোৰ যিখিনি ভুল হৈছে নামটি ক্ষমা মাৰ্জনা কৰি দিয়ে আৰু শেষত দাতাসকলক ধন্যবাদ জনাই তেখেতসকলৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি তেখেতসকলৰ বহুমূলীয়া ধনখিনি মই মোৰ ভৱিষ্যত জীৱনৰ আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ আৰু আজিৰ পবিত্ৰ স্থলীত আমাক দুইটি দলকে ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে আমি আকৌ এবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ভৱিষ্যত আৰু উজ্জ্বল হওক তাৰে কামনাৰ অৰ্থেই এগৰাকী বন্তি প্ৰদানৰ কাৰণে মই অকণমান ধন আগবঢ়াইছোঁ কোনোবা এজন উদ্যোক্তা আহি মোৰ পৰা ধনখিনি যেন লৈ লৈ আমি নথৈ আনন্দিত হ'ম শেষত মই মোৰ চৌকচতি মই দাঙি ধৰিছোঁ মোৰ নাম শ্ৰী বিনয় ৰাজকুমাৰ মোৰ দেউতাৰ নাম স্বৰ্গীয় পৰমা কুমাৰ গাঁও বালিসত্ৰ ডাকঘৰ বালিসত্ৰ মহকুমা ৰঙিয়া আৰু জিলা কামৰূপ অসম আৰু মোৰ
গুৰুজনাৰ পৰিচয় হৈছে আমাৰ ঘৰত উপস্থিত আছে তেখেত খুবেই ভাগ্য আমাৰ নামি এবাৰ মই থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। মোৰ গুৰুজনাৰ নাম হৈছে মাননীয় শ্ৰীযুত কৃষ্ণকান্ত দাসদেৱ। ধন্যবাদ, শুভৰাত্ৰি, কৃষ্ণ। তো গাইজ মানে ভিডিঅ'টো এতিয়া এণ্ডিং কৰিব লগা হৈছে, মানে কালি ৰাতিৰ নাম চালোঁ, মানে একদম 5টামান বাজি গৈছে ৰাতিপুৱা, সেইকাৰণে ভিডিঅ'টো এণ্ডিং কৰা হোৱা নাছিল। তো এতিয়া কৰি আছোঁ আজি গধূলি। তো ভিডিঅ'টো এতিয়া এডিট কৰিব লাগে, অহাকালি আপোনালোকে ভিডিঅ'টো পাই যাব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি অকণমান নটিফিকেশ্যন ছাবস্ক্ৰাইব কৰিব। তো এইকেইদিন আৰু বেছি ব্লগ চগ দি নাথাকোঁ, মানে পৰীক্ষা আহি পালে আৰু মোৰ 20 তাৰিখৰ পৰা। তো সেইকাৰণে তো কিবা অলপ শ্বেয়াৰ কৰি দিব গাইজ লিংকটো, আৰু চেনেলটো শ্বেয়াৰ কৰি দিব অলপ। তো আজি বাই বাই, লাভ ইউ গাইজ, ছাপোৰ্ট কৰিব।